নমস্কাৰ বন্ধু বান্ধৱীসকল, মই জুৰি মালকৰে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া গোটেইকেইটাই অকণমান ফুৰি আহিম বুলি ওলাই ল'লোঁ। আমি গৈ আছোঁ বিনোদিনী ভিলেজ ৰিজৰ্টলৈকে। আমি ঠিক অ'পেনিং কৰাৰ আগদিনা আহিছিলোঁ। অ'পেনিং কৰাৰ ডেটটো আছিলে 22 তাৰিখ। চ' এইখনেই হৈছে শুৱালকুছিৰ বিনোদিনী ভিলেজ ৰিজৰ্ট। ইয়াতে এই বস্তুকেইটা নিউ লাগি যায় মোৰ, কিন্তু মানে কোনোবা দেখিব আকৌ লাজ দিব বান্ধিল। আকৌ এইফালে মানে খোৱা লোৱাৰ সেইবিলাক আছে আৰু সেইবিলাক চামুচ, তাৰপিছত এয়াটো জানে সকলোৱে কি বস্তু। তাৰপিছত এইফালে আৰু এইটো কেনেকৈ খোলে বাৰু, এইটো সেইফালৰ পৰা খোলে, বন্ধ হৈ আছে। তাৰপিছত এইবিলাক মানে খোৱা লোৱাৰ সেই আৰু তাৰপিছত ইয়াতে পানী আছে, খাব পাৰে, পানীটো পূৰা বিন্দাছ দিছে পানী। আকৌ এইফালে ভিতৰে মই সোমাই নগ'লোঁ, মানে কিবা কিবি কাম কৰি আছিলে। সেইটো ডাষ্টবিন, খুব মৰম লগা ডাষ্টবিন, মোৰ বহুত ভাল লাগে তেনেকুৱা ডাষ্টবিনবিলাক। আৰু এইটো হৈছে বুদ্ধদেৱ, আৰু সেইবিলাক বহুত ধুনীয়াকৈ সজাইছে, বহুত ভাল লগা হৈছে সঁচাকৈ। আৰু এইজনী মই আইনাত হাই। তাৰপিছত এইফালে আৰু বেছি নোসোমালোঁ আৰু এনেকৈ অলপ চালোঁ। ঐ হৈ হাই, আৰু এইবিলাক এইফালে ধুনীয়াকৈ সজাই থৈছে, ভাল লাগিছে। আৰু এইফালে উভয়ে এইবিলাক চাব গৈছে, এইবিলাক সঁচা নে মিছা। অভিয়াছলি মিছাই হ'ব, কাৰণ সঁচা দিলেতো মৰহি যাব সোনকালে, আৰু কোনে ইমান হেৰি কৰি থাকিব। এইটো প্লাষ্টিকৰে হয়। তাৰপিছত এইফালে বহুত ধুনীয়াকৈ কেইটামান ঘৰ বনাইছে। তাৰপিছত এইফালেও এটা ঘৰ আছে। এইটো ঘৰ যাবলৈ আমি দলংখন পাৰ হ'ব লাগিব। আৰু এই ৰিজৰ্টখনৰ সকলোতকৈ মোৰ ভাল লগা মানে এইখিনি আছিলে, মানে দলংখন আৰু এটা ধুনীয়া ঘৰ, মানে বহুত মানে ভাল লাগিছে পৰিৱেশটো। তাৰপিছত এনেকৈ আমি ওপৰত উঠি গ'লোঁ, ভাল লাগিছে ঘৰটো, মানে বাঁহ তৰ্জা এনেকৈ মানে বনাইছে। তাৰপিছত আমি এনেকৈ অলপমান চাই মেলি আকৌ মানে গুচি আহিলোঁ তললৈকে। চ' এয়াই আছিলে বিনোদিনী ভিলেজ ৰিজৰ্ট। এতিয়া আমিও বিনোদিনী ভিলেজ ৰিজৰ্টক মানে টাটা বাই বাই দিলোঁ, ভাল লাগিল আহি। এতিয়া আমি আৰু বেলেগতো যাব লাগিব, চ' ইয়াতে বেছি সময় খেদাব নোৱাৰি। এনেকৈ গোটেইকেইটা ওলালোঁ তাৰ পৰা। এতিয়া আমি আৰু এঠাইলৈ যাম, তালৈকে যাই আছোঁ। এইখিনিতে গাড়ীখন অলপ টাইম ৰখাই দিলে, সিহঁতে বোলে ফটো উঠে। এয়া ফটো উঠা মানে ষ্টাইল, এনেকৈ হালি। তাৰপিছত আকৌ ফটো উঠি আছে এইফালে ধুনীয়াকৈ গোটেইকেইটাই। তাৰপিছত ভাবিলোঁ মইনো কিয় পিছ পৰি থাকোঁ, মই অলপ ফটো উঠি দিওঁ। এনেকৈ মই অলপমান ফটো উঠি দিলোঁ। তাৰপিছত দাদা এটা সৰু ৰাস্তাৰে গাড়ী সোমাই দিলে। ৰাস্তাটো মানে সৰু ঠাইটো, মানে ছাইডৰ জেগাবিলাকো বহুত ধুনীয়া হয়, মানে চিনাৰীটো খুবেই ধুনীয়া। এনেকৈ গোটেইকেইটাই যাই আছিলোঁ। চ' এয়া হ'ল আমি গৈ থকা ঠাইটুকুৰা হ'ল পুৱামক্কা। আমি পুৱামক্কাৰ ফালে যাই আছোঁ। আগতে পুৱামক্কা মই মানে আহি পোৱা নাই। এইবিলাক ইমান বৰ বান্দৰ দেখিছেনে, বাপৰে। এতিয়া আমি গৈ আছোঁ পুৱামক্কা। পালোঁ, ইয়াতে বাইকখন থৈ দিব। তাৰপিছত আমি ওপৰলৈকে যাম।
তাৰপিছত এনেকৈ পুৱামক্কাৰ পৰা ওলালোঁ, বেছি টাইম থকা নাই আৰু আকৌ ইয়াতে অকণমান ৰখি দিলোঁ অলপ ফটো চটো উঠিম বুলি। আৰু এইফালে আমাৰ অভয় দৌৰি আছে ইফালে সিফালে। আমাৰ লগত অহা অভয়ে মানে আগতে কাছ দেখি পোৱা নাই, সেইকাৰণে ভাবিলোঁ তাক মাধৱ মন্দিৰত কাছ দেখুৱাই লৈ যাওঁ। সেইবুলি আমি মাধৱ মন্দিৰত সোমালোঁ অকণমান টাইম মানে কাছ চাবৰ কাৰণে। এইটো কাছ মানে বহুত ডাঙৰ আছিলে, বাকীবিলাক সৰু সৰু আছিলে। সি ইয়াতে পপকৰ্ণ খাব আহি আমাক দেখা দিলে আৰু এবাৰ। তাৰপিছত মাধৱ মন্দিৰৰ পৰা ওলালোঁ। এইটো মাধৱ মন্দিৰ যোৱা ৰাস্তা, কাষৰ সেইটো পুৱামক্কা যোৱা ৰাস্তা। এতিয়া কিবা এটা খাম, খাই আকৌ ঘৰত যাম। তাৰপিছত মই হোটেলত সোমালোঁ পৰঠা খাম বুলি। তাৰপিছত এয়া ঘৰ আহি পালোঁ খাই মেলি। চ' আজিৰ ব্লগটো ইয়াতে সামৰণি মাৰিছোঁ। আকৌ লগ পাম নেক্সট ভিডিঅ'ত, তেতিয়ালৈকে টাটা বাই বাই।